হেল্ল' ফ্ৰেণ্ড, এখন পিএম কিষাণ সন্মান নিধিৰ নতুন আপডেট আহি গ'ল। যিসকলে পইচাবোৰ বৰ্তমানলৈকে সোমোৱা নাই আৰু যিসকলৰ সোমাইছে তেখেতসকলে কেনেদৰে চেক কৰিব পাৰিব, তাৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো বনোৱাৰ আগতে আপোনালোকক এটাই কথা কওঁ যে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো দাবাই দিয়ক। আহক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰেছ কৰি দিব পিএম কিষাণ। তাৰপিছত আকৌ এবাৰ পিএম কিষাণ ক্লিক কৰি দিব। তাৰপিছত পিএম কিষাণ সন্মান নিধি অফিচিয়েলি ৱেবছাইট খোল খাই যাব। তাৰপিছত আপোনালোকে অলপ জুম কৰি আনি এইটো ড্যাশবৰ্ডত ক্লিক কৰি দিব। তাৰপিছত নিজৰ ষ্টেটটো ক্লিক কৰিব। মোৰ যিহেতু আসাম, মই আসাম চিলেক্ট কৰিছোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্টবোৰ চিলেক্ট কৰিব। মোৰ কামৰূপ, মই কামৰূপ চিলেক্ট কৰিছোঁ। ব্লকটো চিলেক্ট কৰিব। তাৰপিছত নিজৰ ভিলেজ চিলেক্ট কৰিব। তাৰপিছত শ্ব' কৰি দিব। তাৰপিছত পেমেণ্ট বুলি ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখিছে ৰিচিভ নো পেমেণ্ট, ৰিচিভ পৰ্টেল পেমেণ্ট, ইয়াত ক্লিক কৰি দিব আৰু এনেদৰে আপোনালোকৰ নামবোৰ আহি পৰিব। যিসকলৰ ইয়াত নাম চাব ইচ্ছা কৰে তেখেতসকলৰ নামসমূহ আহি যাব আৰু কেইটাকৈ কিস্তি পাইছে টোটেল ইয়াত দেখাব। আৰু যদি সকলো ডিটেইলছ চাব লাগে ক্লিক ফৰ মোৰ ডিটেইলছত